বাচপান কা পেয়াৰ বুলি গাই কিনে জিংকে বৈদ্য ভাইৰেল হৈছে গম পাইছা না নাই? গম কিয় নাপাম, গম পাইছো। আৰু চাই থাক, কেইদিনমান পিছত ময়ো এনেকে ভাইৰেল হৈ যাম, তহঁতক তেতিয়া পাত্তাই নেদাও। পয়া লাগা সি কিবা বোলে ভাইৰেল হয়, তোৰ কিবা প্ৰতিভা আছে নেকি? কিয়া মোৰ কি প্ৰতিভা নাই নেকি? তোৰ যদি প্ৰতিভা আছে তই আগৰ পাই কিয় এনেকে ভাইৰেল হ'ব পৰা নাই? চলটোৰ কথা কোৱাৰ লগে লগে সিও এনেকে টেপাতে মাত দি কিনে লেবেল দিছি। ইটা গম নাপাৰ, যেতিয়া ভাইৰেল হ'ম তেতিয়াহে গম পাবি। এ যা প্ৰথমতে তই ভাইৰেলে হৈ দেখোচোন, পিছত গম পোৱাটো হ'ব। তন্দৰ কথা বাদ দি ইটা সেইটো আপি কৰে এফালে আহি আছে এইটো প্ৰিয়া হেন পাইছো এন্দে আগতেতো আমাৰ গাঁৱতে আছিল, এই সৰু থাকাতেতো গুৱাহাটীত গুচি গৈছিল আৰু আহিছে নেকি? এইটো প্ৰিয়াই হয়। কিয়া বা আহিলা তাতে? আমাক চিনি পোৱা নাই নেকি? নামটাকে দেখো গুচি গেল। ৰচো মই মাতিয়ে চাও। অ' প্ৰিয়া, আমাক নামটা কাজি গুচি গেলা, চিনি পোৱা নাই নেকি? কি কেনেকে গম পালা? তোমাৰ নামটো দেখো জানোৱে সৰুৰ পাই। তুমি আমাক সঁচাকে চিনি পোৱা নাই নেকি? আমাক চিনি নাপাও বাৰু দেছো, অলপ ডাঙৰ হলো যিহেতুকে, কিন্তু তোমাক আমি চিনি পাইছো। মোৰ নাম ভিকু। তোমাক যি মই সৰু থাকোতে বহুত চিঠি দিছিলো আৰু বহুত চৰ খাইছো দেছো, সেইটোৱে মই। চিঠি ময়ো দিছিলো নহয়। হয় নেকি? দে হ'ব দে, একো নহয় দে। চিনি পাইছ যিহেতুকে ভালে হৈছে দে, কিন্তু ইমান বছৰৰ মূৰত যে আৰু আহিলা কিয়া? দে ঠিকে আছে দা, থাকবা না কেইদিনমান? তোমাকো কিন্তু চিন নাপা হেনে হৈছি দে। অলপ নহয় বেছিয়ে হৈছে। দে যা। প্ৰিয়াকো চিনিয়ে নাপা হৈছি দে। অলপ বেলেগ হেনে লাগছে, কথা কোৱা ষ্টাইলটোও বদলিছে। কিয়া নবদলিব চহৰত থাকে যিহেতুকে অলপ বদলিবই। তাক দেখা পাই দৰে মুখৰ হাঁহি নাচাগে। মুখত হাঁহি কিয় নাথকিব বাচপান কা পেয়াৰ হয় না। ইটা তাই আইছি যিহেতুকে বাচপান কা পেয়াৰ বুলি কৈ কিনে তাইক লাইন আৰু নামৰিবি। হ'ব দে কতাই, কিয় লাইন মাৰিমে, নাজনো নেকি মই? তই কি জানাই তোৰ আকৌ ভৰসা নাই আৰু লাইন মাৰবা পাৰা। হ'ব দে কতাই, ইমান নাজনা চলি নহয় মই। কালি দেখো প্ৰিয়াক লগ পাইছিলো, যাৱে নেকি আজি কথা পাতবা। সৰুতে এনকে চিঠি দিবা যাতে যিমানে চৰ খাইছো, এতিয়া দেখো এনকে যাবা ভয়ে লাগে। কি কৰা যায়, যাও না নাযাও? এতিয়াতো চহৰত থাকে, জানা বুজাতো হৈছে হপায়। যায়ে চাও দে, চৰ খালেও খালো আৰু তাতে যি হয় হ'ব, পিছত দেখা যাব। আজি পটাপট যাই কথা পাতবাই লাগব, নহলে আৰু ই অপুত হৌদা আহি সিয়ে কথা চথা পাতি পতে ল'ব। প্ৰিয়াক মই চিঠি দিওঁতে সিহঁতো চিঠি দিছিল, সেইকাৰণে সি নাহাৰ আগতে ময়ে প্ৰথমতে যাই কথা পাতো। এক দেখো এতে লগ পালো ক'ত যোৱা প্ৰিয়া? হয় নেকি? ময়ো এনাই ফুৰবাই আহিলো। তোমাৰ লগত অলপ কথা পাতবা লাগছিলা। মানে আগতে তোমাক এনকে চিঠি দিঠি দিবা যাতে বহুত চৰ খাইছো দেছো, মই আৰু হেলা কথা ভাবি থকা নাই। আৰু তোমাক বহুত জকাইছোও দেছো, তুমিতো আৰু হেলা কথা ভাবি থকা নাই। দে ঠিকে আছে দে। আৰু ইমান বছৰ হ'ল, তোমাৰ কোনোবা প্ৰেমিক চেমিক আছে নে নাই? হয় নেকি? মোৰো নাই মানে তোমাৰ দৰে দেখো ঠগা পি নাপাৱে, সেইকাৰণে নাই দা। লাজ কৰবা নাংগে দে, সঁচা কথাটোৱে কৈছো। তে বলাই নহলে আমি তই যিহেতুকে ফুৰবাই আহিছো, তই একেলগে যাও।
ক'ৰবাত বহি কিনে কথা পাতিম ব'লা হয় নেকি? যাওঁ ব'লা তেতিয়াহ'লে। দে